কবিতাৰ শিৰোনাম ৰাজনীতি। এয়াই নেকি ৰাজনীতি? এয়াই নেকি ৰাজনীতি? অতীতৰ সেই বৰ্বৰতাৰ অন্ধ অনুকৰণ আৰু ক্ষমতাপ্ৰাপ্তিৰ স্বপ্নইতো ৰাজনীতি নহয়। ৰজাৰ ক্ষমতাৰ তৰোৱালত আজি প্ৰজাৰ অশ্ৰুমিশ্ৰিত তেজ। সেই তেজ মাংসস্পৃন্দই কেঁচা সামগ্ৰী নেকি? সেই সুউচ্চ দালান গঢ়াৰ তাতেই সৃষ্টি নেকি ৰাজনীতিৰ কুচক্ৰান্ত আৰু ক্ষমতা আহৰণৰ নতুন অস্ত্ৰ? যাৰ উচ্চতাত প্ৰতিধ্বনিত নহয় নিৰীহৰ ক্ৰন্দন আৰু বিক্ষোভৰ আস্ফালন, দুদিনীয়া চমক আৰু আচম্বিত প্ৰলোভন, য'ত মুগ্ধ নিৰক্ষৰ বিবেকবিহীন মন। ৰাজনীতিৰ চক্ৰান্ত ভেদ কৰাৰ সামৰ্থ্য এওঁলোকৰ নাই। এয়াইতো সুবিধা আকাংক্ষিত ৰাজনীতিকৰ। কিন্তু কিমান দিন নিজৰেই ঠগ প্ৰবঞ্চনা আৰু অত্যাচাৰত ৰাজনীতি নামৰ ঘোঁৰাটো আজি পথভ্ৰষ্ট। শোষণৰ বিক্ৰিয়াত লেকাম আজি ছিন্ন বিচ্ছিন্ন। আকৌ অস্তিত্বৰ তাগিদাত দক্ষ দাৰোৱানৰ গাড়ীতেই শেষ আশ্ৰয়। এয়াই নেকি ৰাজনীতি?